অপৰাজিতা গছজোপা কিমান উপকাৰী আৰু ইয়াৰ ফুলৰ পৰা প্ৰস্তুত কৰা চাহকাপ কিমান স্বাস্থ্যকৰ আৰু সুস্বাদু সেয়া আমি সকলোৱে শুনি আহিছোঁ। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে শুকান অপৰাজিতা ফুল বজাৰতো কিনিবলৈ পোৱা যায়, কিন্তু বজাৰৰ বস্তুতকৈ সদায় ঘৰৰ বস্তু বেছি ভাল। একেবাৰে সহজতে হোৱা গছ, গতিকে যদি আপোনালোকৰ ঘৰত নাই এই ফুলজোপা ৰুই ল'ব। টাবতো ৰুই লাঠি পুতি বা গ্ৰিলতো বগাবলৈ দিব পাৰে। গছজোপাত এই ধৰণৰ গুটি লাগে, অলপ দিনৰ পিছতে বুঢ়া হ'ব। আপোনালোকৰ ওচৰত যদি কাৰোবাৰ ঘৰত আছে লৈ আহিব আৰু ৰুই দিব, খুব সহজতে হয় এজোপা গছ। এতিয়া চাহৰ বাবে মই শুকাই মৰহি যোৱা ফুল কেইপাহমান ছিঙি ল'ম। একাপ চাহৰ বাবে 4 পাহমান ফুল দিলেই হৈ যায়। এতিয়া পানীৰে ধুই মেলি অলপ শুকাবলৈ দিম, যাতে পোক পৰুৱা যদি কিবা আছে আঁতৰি যায়। গেছত পানী গৰম হ'বলৈ দিছোঁ। থেতেলিয়াই লোৱা আদা অলপো দি দিছোঁ। এইটো নিদিলেও হয়, আমাৰ ঘৰত সকলোৱে খাই ভাল পায় কাৰণে দি দিছোঁ। এতিয়া ফুলকেইপাহ দি ভালকৈ উতলিব দিম। এয়া প্ৰায় 15 মিনিটমান উতলাৰ পিছত এয়া ৰং ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া ফুলকেইপাহ যেতিয়া বগা হৈ পৰিব তেতিয়া আমি নমাই থ'ব পাৰিম। নমোৱাৰ পিছত এতিয়া মই 2টা কাপত বাকি লৈছোঁ এই গোটেইখিনি। এতিয়া ইয়াৰে এটা কাপত মই অলপ নেমু চেপি দিছোঁ। এয়া দেখিছে, নেমু চেপাৰ লগে লগে ইয়াৰ ৰংটো নীলাৰ পৰা পাৰ্পল কালাৰ হৈ যায়। তেতিয়া ৰংটো দেখিবলৈ খুব মৰম লাগে আৰু চাহকাপৰ সোৱাদো খুব ধুনীয়া হয়। ভিতৰত ভালকৈ পোহৰ নপৰাৰ বাবে আৰু হয়তো কেমেৰাৰ কোৱালিটিৰ বাবে ইয়াত ভালকৈ ৰংটো ধৰিব পৰা নাই আপোনালোকে। মই বাহিৰত গৈ দেখুৱাম, খুব মৰম লাগে ইয়াৰ ৰংটো। ইয়াতে এচামুচ মৌ দি খাব পাৰে। মই চেনিয়ে দিছোঁ মৌ নথকা বাবে। আপোনালোকেও একাপ চাহ বনাই খাব। এয়া মই বেক কেমেৰা দি দেখাইছোঁ, আপোনালোকে বনালে নিজেই গম পাব ইয়াৰ ৰংটো কিমান মৰম লগা হয় আৰু লগতে ইয়াৰ সোৱাদো কিন্তু খুব ভাল লাগে। আমি প্ৰায়ে খাওঁ আৰু খাই খুব ভাল পাওঁ। এই চাহে কেঞ্চাৰৰ লগতে বহুতো ৰোগৰ ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে। ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণটো এবিধ চাহ খুব ভাল। তাৰোপৰি এই চাহ খালে মানসিক চাপ হতাশা দূৰ হোৱাৰ উপৰিও ছাল আৰু চুলিৰ গঠনো খুব ভাল হয়। গতিকে আজিৰ ভিডিঅ'টি চাই যদি কিবা ভাল পালে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।